গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মন সপোন এণ্টাৰটেইনমেণ্টলৈ। আৰু এতিয়া মই মেকআপ লৈ ৰেডি, শ্বৰ্ট দিমগৈ অলপ পাছত, আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল, আৰু একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলিও আশা। চিনটোত আছে প্লাবিতাই আস্থাক শাস্তি দিয়ে। এয়া আস্থাক শাস্তি দিছে আৰু প্লাবিতাই চাই আছে। আঙুলটো বেয়া নাপাবা, দালি চব্জি গোন্ধাই যায়। বৰষুণ দিবৰ বাবে সেই গাড়ীৰ ওপৰত সেইডাল দি থৈছে। এতিয়া এইফালে আৰম্ভ হৈ গৈছে চব। সেইফালে বিজুলী সেয়া দেখিছে। সেইফালে চব চামিন্দা ওপৰত উঠি লৈছে বৰষুণ দিবৰ বাবে প্ৰস্তুত চলাই আছে। তেওঁ বহি লৈছে আৰামত। সেইফালে চটকি আছে। মই মোহৰ কামোৰ খাই খাই বহি আছোঁ। আৰু সেইফালে বাবু বহি লৈছে। এয়া বৰষুণৰ বাবে ট্ৰাই কৰি চাইছে। এতিয়া দেখাই দেখিম বৰষুণ কেনেকৈ দিয়ে সেইটো। এতিয়া আমাৰ শ্বুটিং হৈ আছে মানে 6 মাইলত। সেয়া ৰেডি কৰিছে। সেইফালে নৱদা আছে বহি সাজু হৈ আছে। তেওঁ বিজুলী ঢেৰেকণি কেনেকৈ আনে চাওক, কিমান কষ্ট হয় এটা চিনৰ বাবে। সেয়া বিজুলী মাৰি আছে। বৰষুণ 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 দিছে। সেইফালে আছে নৱদাহঁত, সেয়া বহি আছে। এয়া বৰষুণ দিছে। এইকণৰ বাবে বৰষুণ দিছে, এইকণৰ বাবে নাই দিয়া। সেইটো চাইডে দিছে, সেইটো চাইডে নাই দিয়া।